কবা তাই কোলা কোলা করে আজি বগা হৈ ওলাইছে হেল্ল' এভৰিৱান কি খবৰ সকলোৰে আশা কৰিছোঁ সকলোৰে ভাল এটা নতুন ভিডিঅ'ৰ সৈতে মই সুপ্ৰিয়া আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ এইকেইদিন একদম ভিডিঅ' চিডিঅ' দিব পৰা নাই একো ব্লগে দিব পৰা নাই ভাবিছোঁ আজিৰ দিনটো আপোনালোকৰ লগত শ্বেয়াৰ কৰোঁ বুলি কি কৰি থাকোঁ বহুত বেছি কাম আছে তাৰ মাজতে দেখুৱাই থাকিম কি কিনো কৰি থাকোঁ পুৰণা কিছুমান খেলোঁ আজি খেলিম বুলি বৈষ্ণৱৰ লগত আৰু এতিয়া বেংক চেংক যাব আছে গতিকে ভিডিঅ'টো চাই থাকিব শেষলৈকে ভাল হ'ব চাই একদম এণ্টাৰটেইনিং হ'ব চাই থাকিব এনেদৰে আৰম্ভ হৈ গ'ল আমাৰ চাফাই অভিযান আৰু বা আৰু মই দুইজনীয়ে বাৰাণ্ডাখন কিছু চাফা কৰি আছোঁ কামত লাগি আছোঁ এইফালে আমাৰ পাকঘৰ চাকঘৰ পূৰা চিকচিকীয়া কৰি দিছে কাম কৰি এতিয়াও কৰি আছে আমি বাৰাণ্ডাখন চাফা কৰিছোঁ আৰু ৰাইজ আমাৰ ঘৰত এতিয়া বান্দৰ সোমাই আছে কল খাব লৈছে বান্দৰে পাকঘৰৰ যোনখন খিৰিকী তাত একদম কলপাতে ভৰ্তি হৈ আছে সেইকাৰণে একেবাৰে কাটি দিছোঁ আজি মই খিৰিকী মেলিব পাৰিম একদম ধুনীয়াকৈ গেছটো বাহিৰলৈ যাব এতিয়া যাবলৈ ওলাইছোঁ আমি বেংক বহুত দিনৰ পৰা যাম গৈ পিনি একদম সদায় দেৰি হৈছে এতিয়াও যাওঁ এতিয়াও দেৰিয়ে হৈছে আৰু বজাৰ কেইটামান কৰিবলৈ আছে ব'লক এতিয়া বেংক যাওঁ আৰু বজাৰ কৰোঁ বিশেষ যাবা নেকি ইয়াকো আনিব লাগে বোলে সেইকাৰণে গুলু আহিলে উঠি এইটো ৰ'দ এনেকুৱা ৰ'দ চকু মেলিব পৰা নাই একদম বতাহ জাক মাৰি আছে বুলিহে একদম এইটো বেংক বুলি কয় এটা বেংক হস্পিটেল নহয় বেংক বেংকহে এইটো হস্পিটেল নহয় এইটো আমাৰ ৰ'দ একদম আমনি লাগি গৈছে জানমনি কাম হোৱাই নাই আহি পালোহি বজাৰ কৰি একদম অৱস্থা বেয়া হৈ আহিছে যিটো গৰম মানে আৰু আইচক্ৰীম লৈ আহিছিলোঁ মানে তাতে খাবলৈ কিনিছিলোঁ কিন্তু ইমান গৰম খাবলৈতো তাত নোৱাৰিলোৱে লৈ আহিলোঁ ইয়ালৈ আমাৰ গুলুৱেও খাইছে গুলুও তাত নাখালে লৈ আহিছে মাকৰ লগত খাম বুলি আৰু আমাৰ জানমনি খতম তাতে খাই মেলি হাই আৰু বহুত দিনৰ মূৰত ওলাইছে এতিয়া অকণমান শুলোঁ উঠি মেলি এতিয়া বস্তু কেইটামান পেকিং কৰিবলৈ আছে মোৰ মানে পাৰ্চেল আছে ব্লাউজৰ এইকেইটা ব্লাউজ আৰু আপোনালোকে দেখাইছোৱে আগতে এই ব্লাউজ কেইটাকে আছে তেওঁ মানে ৰিচেলিঙৰ বাবে লৈছে 10টা একেলগতে গৈছে আৰু আপোনালোকক আজি বেলেগ এটা বস্তু দেখুৱাম বুলি ভাবিছোঁ মই মানে পাৰ্চেলবোৰ যে দিওঁ কাৰ্টুনত এনে পেকিং কৰি দিওঁ কিন্তু মানে এতিয়া নতুনকৈ ভাবিছোঁ এনেকৈ পলিথিন যে পায় ফ্লিপকাৰ্ট বা বেলেগ যি অনলাইন বিজনেছত পলিথিন যোনটো দিয়ে সেইটোতে এতিয়া পেকিং কৰিবলৈ লৈছোঁ এইটো দেখিছেনে ভালেই আহিছে দেই মই কিন্তু ভাল পাইছোঁ একদম পলিথিনটো আপোনালোকে যদি বিজনেছ কৰে তেনেকৈ যদি আপোনালোকে ভাবি আছে যে পলিথিনটো ভাল আহিবনে বেয়া আহিব বা আপোনালোকে যদি নেজানেও যে এনেকুৱা পলিথিন বেগ পায় মানে বস্তু পেকিং কৰিবৰ বাবে জুৱেলাৰীৰ কাৰণেও পায় বাবলছ ৰেপিং পায় গতিকে আপোনালোকে ল'ব পাৰে মই ফ্লিপকাৰ্টৰ পৰা লৈছিলোঁ বেছি প্ৰাইচ নহয় মই 25টাত 218 টকা নেকি তেনেকৈ কিবা এটা লৈছিলে মোৰ বাবে অলপ ডাঙৰে হৈছে মানে এইটো মোৰ পাৰ্চেলবোৰ এনেই মানে ইমান ডাঙৰ নাথাকে বহুত যদি বেছি থাকে ৰিচেলিঙৰ কাৰণে দিবলগীয়া হয় তেনেহ'লে ইমান ডাঙৰ প্ৰয়োজন হয় মই অলপ সৰু আহিব বুলি ভাবিছিলোঁ মানে ইঞ্চটো পিছে তাত লিখাই থাকে এইটো দীঘলটো 18 ইঞ্চি আৰু বহলটো 12 ইঞ্চ আছে মোক এনে 10x10 দৰকাৰ হয় নেক্সট বাৰ অৰ্ডাৰ কৰিলে 10x10 কৰিব লাগিব আৰু এইটো ডাঙৰ আপোনালোকে নিজৰ যিমানটো প্ৰয়োজনীয় হয় তেনেকৈ অৰ্ডাৰ কৰিব পাৰে মানে ভাল আৰু এইফালে ভিন্দ গৈছে আমাৰ গুলুৰ কাৰণে এইটো গুলু গৈ পালেগৈ দেখিছেনে গুলুৰ কাৰণে এটা ঘড়ী মানে অৰ্ডাৰ কৰিছিলে সি একদম দৌৰি গৈছে আনিবলৈ দেখাওঁ ৰ'ব আপোনালোকক ঘড়ীটো কেনেকুৱা হয় হে ঘড়ী আহিছে কি আহিছে
কি আছে খুলিব পাৰিবা নাই মই ট্ৰাই কৰিম अच्छा मुंह पे देखो बा मुंह এ কি আহিলে মই সদায় কোলা কোলা কৰি আজি বগা হৈ ওলাইছো ঘড়ি बेटी हमारे घर गला পিন্ধি পিনে ইমান আৰু গৈতো पाई मोडू तुम्हारा मजा नहीं स्कूल में पिन जावा ओके আৰু স্কুল পিন্ধি যাব গৈতো আকৌ ঘৰ পঠাই দিব লৈ থৈ দিব তাৰ প্ৰিন্সিপালে क्या सोआ केला बाजले হাতখন আকৌ ঘড়ী ডাঙৰ হৈছে আমাৰ জন্মনিক চাওক घुराए আৰু এইফালে হৈ আছে ঘড়ী আনবক্সিং ধুনীয়া ঘড়ী কি কেনেকুৱা লাগিছে মজা ঘড়ী ন আৰু এতিয়া আহিছোঁ চৰ্টৰ ওপৰত অকণমান বেডমিণ্টন খেলোঁ বুলি অকণমান খেলা ধূলা কৰি ইভাগেতো যাবলৈ ক'তো জেগা নাই চৰ্টৰ ওপৰতে আহিছোঁ আৰু অকণমান খেলিবলৈ তাকে আপোনালোকক দেখুৱাওঁ বোলো আৰু এইফালে দাদাহঁতে আমাৰ ওপৰৰ এনেকৈ পাইপ চাইপ অকণমান ঠিক ঠাক কৰি আছে জানমণি মেকআপ চেকআপ কৰি খেলিবলৈ আহিছে আৰু এয়া মোৰ পেজটো মই চাই আছোঁ ভিডিঅ' আপলোড দিছোঁ আপোনালোকে চাব দেই একদম ফ'ল' কৰি দিব এইয়া কৃষ্ণা কালেকশ্যন মই সোনকালে মোবাইলে চেক কৰিছোঁ থ্ৰেডিংটো আন্ধাৰ হ'লে কৰিবি নেকি আকৌ কি কৰিবি নহয় মাজতে যাব লাগিব অঁ তাৰপিছত আকৌ এনেকৈ কৰা আৰু এইটো কি গেম আছিলে নামটো পাহৰি গ'লো যে बेबी और सुनी तना हमारे करने ना लगिले मन মা আম ম কঁঠাল দেই থাকিব নাই মা আম আৰু মাহী কঁঠাল হ'ব তুমি নক'বা গুলোৱা মাহী মই বাই এইখন পাৰ হ'বি দেই এইখন মেইন এনেকৈ ধৰি টানিব লাগিব रेड लाइट को ले आपको जाबा अच्छा সেই ডাল দেখিছা সেইডাল চক পেঞ্চিল কিমান ধুনীয়া या रोका तुम्हारा अच्छा रेड लाइट रेड लाइट ग्रीन लाइट रेड लाइट ओके ओके जाना डायरेक्ट नॉर्मल खुश गई ओके green light red light green light red light
খেলি মেলি একেবাৰে ভাগৰি জুগৰি কি হৈ গৈছো দেখিছেনে বাৰু মই ৰাংগলী হৈ গ'লো ৰাংগলী কি লগালে নাজানো ৰাংগলী